তামুলপুৰ জিলাৰ শুক্লাই চেৰফাঙৰ কনষ্টিটুৱেঞ্চিৰ নিধুৱাত এই শুক্লাই নদীত কিছু ৰাতিৰ ভিতৰত পানী অহাৰ কাৰণে ইয়াত বানপানীৰ এটা পৰিস্থিতি হৈছে। মাথাউৰি ভাঙিছে। যেটো মাথাউৰি এনেকুৱা পুৰণা মাথাউৰি আছিলে, হয়তো ব্লগৰ আণ্ডাৰ বনোৱা মাথাউৰি আছিলে। এই মাথাউৰিটো ভাঙাৰ কাৰণত বহুত আমাৰ ৰাইজৰ ক্ষতি হৈছে। বহুত খেতিয়কৰ কচুৰ পৰা আৰম্ভ কৰি বিভিন্ন খেতি ইয়াত নষ্ট হৈছে। তো মাথাউৰিখন মেৰামতি কৰাৰ কাৰণে মই অলৰেডি আমাৰ ডিচি ডাঙৰীয়াক মই ফোন কৰি জনাইছোঁ। আমাৰ ডিপাৰ্টমেণ্ট ৱাটাৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ অফিচাৰসকলক জনাইছোঁ। চাৰ্কেল অফিচাৰ ইয়াত আহি আছে। সকলো ইয়াত ইমিডিয়েট একশ্যন লোৱাৰ কাৰণে আহি আছে। ৰাইজৰ মই আশা ৰাখিছোঁ ৰাইজে ইয়াত সহযোগ কৰি আছে। গতিকে আমি ইমিডিয়েট ইয়াৰ ৰাইজৰ উপকাৰ হ'ব পৰাকৈ ইয়াত একশ্যন লোৱাৰ কাৰণে আমাৰ চৰকাৰী কামখিনি আৰম্ভ কৰিছোঁ। শুক্লাই নদীৰ বহুত জাগাত মাথাউৰি নাই, ইতিমধ্যে চৰকাৰে ইয়াৰ ওপৰত কি পদক্ষেপ ল'ব? হয়, শুক্লাই নদীত বহুত জাগাত মাথাউৰি নাই, কিন্তু আমাৰ সন্মানীয় সকলোৰে জনপ্ৰিয় আমাৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ পীযুষ হাজৰিকা ডাঙৰীয়াই ইয়াত শুক্লাই চেৰফাঙত কিছু মাথাউৰি বৰ্তমান চেংচন কৰিছে। আমাৰ নিধুৱাটো আমাৰ কিছু মাথাউৰি, আমাৰ 3 কিলোমিটাৰ মাথাউৰি অলৰেডি চেংচন হৈছে, টেণ্ডাৰ প্ৰচেছত আছে। গতিকে তেখেতৰ যি আমাৰ মহানুভৱতা আমাক সহায় কৰিছে, তেখেতক মই ধন্যবাদ জনাইছোঁ। আৰু আমাক কিছু মাথাউৰিৰ প্ৰয়োজন আছে এই শুক্লাই চেৰফাং এই নিধুৱা অঞ্চলত। গতিকে তেখেতক আজি মই এই ৰাইজৰ হৈ আকৌ যি জাগাত মাথাউৰিৰ প্ৰয়োজন আছে, যেনিবা পশ্চিম নাওকাটা, ইয়াতেও আমাৰ মাথাউৰিৰ প্ৰয়োজন আছে। এই মাথাউৰিবিলাক তেখেতে আমাক অনাগত দিনত চেংচন কৰি দিব বুলি মই অনুৰোধ জনাইছোঁ ৰাইজৰ হৈ। আজি হঠাৎ ৰাতি 2টা বজাত বহু পানী অহাৰ কাৰণে তামুলপুৰ জিলাৰ আমাৰ নিধুৱা শুক্লাই নদীৰ কিছু মাথাউৰি, আগতে পুৰণা মাথাউৰি, এই মাথাউৰি ভাঙি যোৱাৰ ফলত বহু গাঁৱত পানী সোমাই গৈছে আৰু বহু খেতি পথাৰ নষ্ট হৈছে। গতিকে আজি মই পৰিদৰ্শন কৰি চালোঁ যে ইয়াৰ সঁচাকৈ আমাৰ বহু পৰিয়ালে এই পানী ক্ষতিগ্ৰস্ত হৈছে, খেতি গৈছে, মাথাউৰি ভাঙিছে। তো মই অলৰেডি ডিচিক অৰ্ডাৰ দিছোঁ। আমাৰ ইঞ্জিনিয়াৰ ৱাটাৰ ৰিচাৰ্চ ইঞ্জিনিয়াৰবিলাকক অৰ্ডাৰ দিছোঁ, তেখেতসকলে আহি আছে। আৰু আমাৰ চাৰ্কেল অফিচাৰক ইয়াত অলৰেডি আহি আছে, যাতে ৰাইজৰ যিখিনি অসুবিধা হৈছে সেইবিলাক এটাকৈ যাতে হিচাপ কৰি আমাৰ যিখিনি ক্ষতিপূৰণ পাব লগা আছে চৰকাৰী নিয়ম হিচাপে ইয়াত দিয়াৰ কাৰণে ব্যৱস্থা কৰিম। আৰু আমাৰ সন্মানীয় মন্ত্ৰী ডাঙৰীয়াই অলৰেডি এই অঞ্চলত বহু মাথাউৰি চেংচন কৰিছে আৰু ৰিচেণ্টলি আমাৰ 5 কৰোৰৰ অধিক ইয়াত চেংচন হৈছে আৰু টেণ্ডাৰ প্ৰচেছত আছে। আশা কৰিছোঁ আমাৰ খুব সোনকালে ছেপ্টেম্বৰ মাহৰ পৰা ইয়াত আমি কাম আৰম্ভ কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু তথাপিও আমাৰ মাথাউৰিৰ কিছু প্ৰয়োজন আছে। মন্ত্ৰী ডাঙৰীয়াক মই আমাৰ তামুলপুৰবাসীৰ হৈ তেখেতক অনুৰোধ জনাম। তেখেতে যিহেতু অসমৰ বিভিন্ন প্ৰান্তত আজি মাথাউৰিবিলাক কেনেকুৱা অৱস্থা চাই আছে, তামুলপুৰত তেখেতে মোটামুটি 8বাৰমান আহিলে। গতিকে আকৌ কেতিয়াবা সময় পালে নিশ্চয় তেখেতে আহিব আৰু আমাৰ যিখিনি মাথাউৰিৰ প্ৰয়োজন আছে এই মাথাউৰিবিলাক তেখেতে চেংচন কৰিব বুলি আশা ৰাখিছোঁ আৰু তেখেতক মই তামুলপুৰবাসীৰ হৈ অনুৰোধ জনাইছোঁ। বানপানীটো এতিয়া যিহেতু তামুলপুৰ ইয়াত ইমান হেভি বৰষুণ অহা নাছিলে, কিন্তু উত্তৰ ছাইডত যিহেতু বৰষুণ আহি থকাটো আমি গম পাইছোঁ। হয়তো এইটো ভূটানৰ পানীও হ'ব পাৰে বা উত্তৰ পাৰ্টত বৰষুণ অহাৰ কাৰণেও হ'ব পাৰে, কিন্তু তামুলপুৰ হিচাপে এনেকুৱা হ'ব লগা বৰষুণ দিয়া নাই। তো আমি ভাবিছোঁ উত্তৰ পাৰ্টত বহু বৰষুণ হৈছে, যাৰ ফলত নদীত বেছি পানী আহি মাথাউৰিখন ভাঙিছে। কিমানমান মানুহ এনে ক্ষতিগ্ৰস্ত গাঁও? ইয়াত কম হ'লেও মোটামুটি 1500-2000 মানুহৰ ঘৰত আজি পানী সোমাইছে।